কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত শাৰদীয় দুৰ্গা পূজা উপলক্ষে বিভিন্ন পূজা মণ্ডপত ভক্তবৃন্দৰ উপস্থিতিয়ে উদুলি মুদুলি পৰিৱেশৰ সূচনা কৰিছে। ভয়াৱহ কোভিড পৰিস্থিতিৰ পিছত এইবাৰ প্ৰাণ পাই উঠিছে ডিফুৰ পূজা মণ্ডপসমূহ। প্ৰায় 20খন পূজা মণ্ডপেৰে এইবাৰ মা দুৰ্গাৰ ভক্তসকলক আদৰিবলৈ সাজু হৈছে ডিফুৰ পূজা মণ্ডপসমূহ। মই উপস্থিত আছো ডিফুৰ এখন অতি পুৰণি পূজা মণ্ডপ দেৱন বস্তিত। আপোনালোকৰ ইয়াৰ আয়োজন বেলেগ জেগাতো ক'ব নোৱাৰে। আমাৰ ইয়াতো এতিয়া আজি ষষ্ঠী, আজি 6 দিন হৈ গ'ল পূজা হৈ আছে। আপোনালোকে ঘৰত দেখা পাব। ইয়াতে আমিতো মানে মূৰ্তি আনি কিনে নহয়, আমাৰতো পাৰ্মানেণ্ট মন্দিৰ আছে। আমি 9 দুৰ্গা আৰু 9টা ঘটত পূজা কৰোঁ সদায় বছৰ। আৰু এবছৰ বেলষষ্ঠী বেলগছৰ নিমন্ত্ৰণটো হোৱা আছে। আমাৰ যেনেকৈ নেপালী পৰম্পৰা মতেতো আমি এতিয়া বেলষষ্ঠীৰ যোনটো আজি পূজা হৈ গ'ল, অহাকালিতো আমি গৈ কিনে তাৰ পৰা ফুলপাতি কৰোঁ। আমি তাৰ পৰা বেলপাত আৰু বেলেগ আছে 10টা বস্তু থাকে। এইটো বেলপাত হৈ গ'ল, কলগছ হৈ গ'ল, এইটো চব লৈ কিনে অহাকালি সপ্তমী দিন ৰাতিপুৱা 9টা বাজে ইয়াত আনিও। আৰু এইটো চবটো ঠিকেই আছে ব্যৱস্থাকেইটাতো। এবাৰতো এতিয়া কৰোণাও শেষ, এবাৰতো ফূৰ্তি হ'ব জানো। এতিয়া কোনোটো এতিয়া বৰ্তমানটো মই ইয়াত আহি কিনে কৰাটো 14 বছৰ হৈ গ'ল, কিন্তু ইয়াত ইষ্টাব্লিছটো 1962 হৈছিলে। এতিয়া কিমান বছৰ এইটো আপোনালোক নিজে চাই ল'ব পাৰে। আয়োজন আজি কেনেকুৱা? পোনপ্ৰথমে আমি খবৰ 24/7 ইনটোৰ জৰিয়তে সমূহ ডিফুবাসী তথা অসমবাসী ৰাইজলৈ শীতলাবাৰী কাৰ্যকৰী সমিতিৰ তৰফৰ পৰা শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ষষ্ঠী পূজা ইতিমধ্যে আমাৰ এইখন পূজাস্থলীৰ 53তম পূজা উদযাপন হৈ আছে। প্ৰতি নিয়ম অনুযায়ী আমি আমাৰ ষষ্ঠী পূজা আমাৰ পুৰোহিত মুখাই আৰম্ভ কৰিব। আৰু এইবাৰ আমাৰ পূজাৰ মুখ্য আকৰ্ষণত আছে আমি সুদূৰ কলিকতাৰ পৰা মহিলা ঢাকি সম্প্ৰদায়ক ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ। আৰু এইবেলি যোৱা 2 বছৰ কৰোণাৰ কালগ্ৰাসত আমি আনন্দ উপভোগ কৰিব পৰা নাই। এইবেলি মাৰ চৰণত আমি আৰাধনা কৰিছোঁ অসন্তোষ যে শাৰদীয় দুৰ্গোৎসৱ সকলোৰ জীৱনত সুন্দৰ আৰু উজ্জ্বলময় হৈ সুখৰ হয়, সেয়া কামনা কৰিছোঁ। মই ৰাইজক অনুৰোধ কৰিছোঁ যে আমাৰ পূজা মণ্ডপত আহি একবাৰ হ'লেও আমাৰ ইয়াত পূজাটো চাই যাওক। আৰু ডিফুবাৰীলৈ এটা অনুৰোধ যে পূজা আমি যেতিয়া ইমান দিনে পাতি আছোঁ, অহাও পূজাটো পাতি থাকিম। সেইকাৰণে পূজাত যেতিয়া কোনো ধৰণৰ কোনো বেয়া মেছেজ যাব নালাগে। সদায় চবেই আমি মিলিজুলি থাকোঁ আৰু থাকিমো। চবেই একেলগত, সেইটোৱে মই চবক অনুৰোধ জনাইছোঁ। ইফালে গ্ৰেটাৰ ডিফুৰ বজাৰৰ কমিটিৰ সভাপতি প্ৰদীপ ইংলেঙে ডিফু বজাৰত পূজা সুকলমে শান্তিপূৰ্ণভাৱে উদযাপন কৰিবলৈ ৰাইজক অনুৰোধ জনোৱাৰ উপৰিও সকলো পূজা কমিটিক চৰকাৰৰ SOP মতে কাম কৰি যাবলৈ আহ্বান জনায়। অহাকালিৰ পৰা হ'বলগীয়া যিটো শাৰদীয় দুৰ্গা পূজা উপলক্ষে আমি আমাৰ বজাৰ কমিটিৰ ফালৰ পৰা যিটো নেকি চৰকাৰৰ ফালৰ পৰা যি SOP দিছে, সেই SOPৰ মতে আমি আজি বজাৰ কমিটি হৈ প্ৰত্যেকটো মণ্ডপত আমি গৈছোঁ, চাব গৈছোঁ। যেনেকৈ আপোনাৰ মেইন টাউন TOP ওচৰতে হোৱা মণ্ডপ, দ্বিতীয়তে LIC, শমশানঘাট, ৰংমিৰদান, ধৰমনালা, চিতলাবাৰী, এই পূজা মণ্ডপত আমি চাব গ'লোঁ। গৈ পেলাই পৰিস্থিতিবোৰ একো মানে অপ্ৰীতিকৰ ঘটনা নঘটে আৰু সকলো সমানেই সকলো কমিটিৰ লগত আৰু আমাৰ ৰাইজ ডিফুবাসী ৰাইজ সকলোৱে সমানে একেলগে শান্তিৰে উপভোগ কৰিবৰ কাৰণেও আমি পূজা কমিটিসকলৰ লগত আলোচনা কৰিছোঁ। সেই আলোচনা কৰা মৰ্মে মানে কমিটিসকলে আমাক আশ্বাস দিছে কি তেখেতসকলে শান্তিৰে এইবাৰ SOPৰ মতে পূজাখন চলাই ল'ব বুলি আমাক আশ্বাস দিছে। ধন্যবাদ। ডিফুৰ পৰা ৰীতা চেত্ৰীৰ প্ৰতিবেদন, খবৰ 24/7।